হেই দোস্তো, আজি হৈছে সোমবাৰ আৰু 8:18 বাজিছে। এতিয়া ৰাতিপুৱা হৈ আছে আৰু মই আগৰ যিখন স্কুল আছে তালৈ যাম। মোক আজি নিমন্ত্ৰণ কৰিছে আৰু কৈছে গা পা ধুই আহিছোঁ দোস্তো, আৰু এতিয়া ওলাম আৰু স্কুলখনলৈ যাবলৈ। তো 9টামানত পোৱাকৈ হৈ যাব। কি পিন্ধিম কি নিপিন্ধিম ভাবি দে এইটোকে পিন্ধি দিওঁ। যি আছে যি নাইতো আগতে পিন্ধিছোৱেই, এইটোকে পিন্ধি দিওঁ আৰু। চ' ওলাওঁ। আৰু এইবাৰ লেপটপত এডিট কৰিম বুলি ভাবিছোঁ দিয়ক। ফাৰ্ষ্ট লেপটপত এডিট কৰিম। কেনেকুৱা পায় কমেণ্টত জনাব, কাৰণ এইটো ব্লগতেই ফাৰ্ষ্ট এডিট কৰিম। চ' প্লিজ কমেণ্ট কেনেকুৱা পাইছে। হে দোস্তো, ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল মৃগাংক লস্কৰ। মই গৈ আছোঁ এতিয়া, থাম্বনেইলটো গম পাইছেই চাগে, স্কুললৈ গৈ আছোঁ। চ' গম পাই থাকিব ধামাকা হ'বলৈ গৈ আছে আজি। কি হয় সকলোবিলাক চাই যাওক। কি বা হ'বলৈ গৈ আছে নেজানো আৰু দোস্তো, ভাবি শুনি ভাষণ দিলেতো একো নাই, শিকি থৈছোঁ দিম আৰু। হ'ব দিয়ক। এই দোস্তো ফাইনেলি আহি পাই গ'লোঁ, আৰু এখন হৈছে মঞ্চ বেক চাইড, আৰু আমাৰ গোটেই লগৰ সমনীয়াকাল পাই গ'লোঁ। আৰু এতিয়া আছে এয়া চাওক, আৰু এয়া চাওক গোটেই ষ্টেজটো বেক চাইডটো। আৰু আৰু দোস্তো এয়া চাওক, সেই স্কুলখনৰ গোটেই স্কুলীয়া ল'ৰা ছোৱালীখিনিয়ে দোস্তো লাইন পাতি আছে, মানে বিশেষ মানুহ এজনক আদৰিবলৈ ইয়াত লাইন পাতি আছে। আমাৰ স্থানীয় বিধায়ক দুগৰাকী আমাৰ স্কুললৈ আহিব, আৰু এয়া চাওক বজাবলৈ এয়া লাইন ছটা জেগাত মানে বজাব। চ' এয়া ৰেডি কৰি ৰাখিছে, আহিলেই তেওঁলোকে বজাব। আৰু আমি গৈ পোৱাৰ লগে লগে এয়া চাওক পেকেট লাঞ্চৰ ব্যৱস্থা কৰিছে দেই। যি কি নহওক না, প্ৰাক্তন ছাত্ৰ। চ' পেকেট লাঞ্চৰ ব্যৱস্থা কৰিছে, খাই কৰি ল'লোঁ বাৰু। যি কি নহওক, তাৰপিছত লাহে লাহে অনুষ্ঠান চলি থাকিব। আগবাঢ়ি খোৱাটো মেইন ন, বেটেৰী চাৰ্জ হ'লেহে মোবাইল চলে, ঠিক তেনেকুৱা সেইটো খাদ্যটো মেইন। সেয়াই আৰু চাই থাকক। খোৱা জেগা বা ধুমাধুম দোস্তো ষ্টে মানে কি বহা জেগাত আহি গ'লোঁ। আৰু এতিয়া চাওক ফাংচন অনুষ্ঠান চলি থাকে, এনেকৈ গানৰ অনুষ্ঠানো চলি গ'ল। কিন্তু এটা কথা, গান গাই থকা অৱস্থা মানে মাজতেই আমাক আদৰণিও জনালে, যিসকল ফাৰ্ষ্ট ডিভিজন গৈছিলে। কিন্তু এটা দুৰ্ভাগ্যবশতঃ কথাটো হ'ল কি, আদৰণি জনাওঁতে মোবাইলটো নিব নোৱাৰিলোঁ, কাৰণ সেয়াহঁতে কৰিব লাগে। ফাইনেলি ঘৰ আহি পাই গ'লোহি, আৰু তাত আদৰণি কৰোঁতে কি বস্তু দিছিলে তাতো দেখাব নোৱাৰিলে, কাৰণ মোবাইলটো ল'ব নোৱাৰিলোঁ, মানে কি সিহঁতে ক'ব লাগেতো। চ' এতিয়া দেখাই দিওঁ কি বস্তু দিছিলে, ৰ'ব। সেয়ে আৰু তেনেকুৱাকৈ কিবা এখন দিলে। আৰু চাওক গুৱাহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মোৰ নামটো আছে, তাৰপিছত এইবিলাক কিবা লিখি দিছে। আপোনালোকে যদি পঢ়িব মন আছে স্ক্ৰীনশ্বট মাৰি পঢ়ক। আৰু গামোচা এখন দিছে। সেয়াই আৰু কি দিব। ধন্যবাদ।